নমস্কাৰ, my name is Miss Parthuna Bora. মই ক'বলৈ সাধুটোৰ নাম হ'ল বুদ্ধিয়কাৰী। এদিন এখন এটা পথৰ ৰ'দত কাউৰীটো উৰি আছিলে। উৰি থাকোঁতে তাৰ বৰ পানী পিয়াহ লাগিলে। পানী পিয়াহ লাগোঁতে সি কা কা কৰি উৰি আছিল। উৰি থাকোঁতে বৰ দূৰলৈকে উৰিছিল। বহুত দূৰলৈকে উৰিছিল যেতিয়া এজোপা বহুত ডাঙৰ গছৰ তলত এটা কলহ এটা দেখা পালে। কি বুলি চাওঁতে অকণমান পানী আছে। বৰ ফূৰ্তি পালে, বহুত ফূৰ্তি লাগিলে। মনতে এটা বুদ্ধি খেলালে। এটা ট্ৰাকত সেই গুটিটো ভৰাই গৈ আছে। ভৰাইছিলে যেতিয়া পানীখিনি যিমানে ভৰাইছে সিমানেই পানীখিনি ওপৰলৈ আহি আছে। যেতিয়া বেছিকৈ আহিলে খাই গুচি গ'ল। আমি এই কাহিনীটোৰ পৰা কি বুজিম? আমি যদি বিপদত পৰোঁ আমি কামটো মনতে এটা বুদ্ধিয়ে কৰিব পাৰোঁ। নমস্কাৰ।